হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব মাধৱ চাম ব্লগছ। তো আপোনালোকে জানে আমি এটা চেনেল খুলিছিলোঁ খামাজি, আৰু এই খামাজি চেনেলটো এবাৰ বহুত ট্ৰাইপত বহুত জৰুৰী হয়, আৰু সেইকাৰণে ট্ৰাইপত অৰ্ডাৰ দি দিছোঁ, আৰু সেই ট্ৰাইপত আমি আনবক্সিং কৰিম। তো এতিয়া বেছি নকৰি আনবক্সিং কৰি দিওঁ, বলক। তো চাব এই মালটো হৈছে এই মালটো, আৰু এই মালটো আনবক্সিং কৰি দিম, আৰু এইফালে লৈ লৈছোঁ দাৱাখন চাব পাৰে। তো এতিয়া আমি মালটো বঢ়িয়াকৈ আনবক্সিং কৰি দিম। এইফালে চাওঁ বিখ্যাত দাৱাখন, এতিয়া বঢ়িয়া কৰি ইয়াত কাটি দিওঁ। আৰু এইডালে হৈছে মালডাল টাইপত 3110, আৰু এই মালডালে হৈছে টাইপত, আৰু এইডাল বেছি দাম নহয়। আপোনালোকে যদি কিনিব বিচাৰে কিনিব পাৰে, 300 টকা হয়। আৰু এতিয়া আমি পইচাটো ওলাই দিছোঁ। তো চাওঁ এতিয়া খালি আপোনাৰ ইয়াতে, আৰু ইয়াতে আছে মেইন মালটো। চাওঁ এইডালে হৈছে টাইপত, আৰু এইডাল আছে এটা লাগে দিয়ে, আৰু এইডাল চাব পাৰে। আৰু ইয়াতে চাবলৈ বহুত বেছি ভাল হয়, আৰু আপোনালোকে যদি ইয়াতে কিনিব বিচাৰে কিনিব পাৰে। আৰু চাওক বেছি চড়া নহয়, আৰু আপোনালোকে যদি ইয়াত দেখুৱাই দিছোঁ। আৰু ইয়াতে মোবাইলটো মই থৈ দেখুৱাই দিছোঁ কেনেকৈ থয়। এই চাওক এই মোবাইলটো আমাৰ থৈ দিয়ক। আৰু এইডালে হৈছে টাইপত চাবলৈ বহুত বেছি ভাল হয়, আৰু এইডাল মানে কিমান চড়াই দেখুৱাই দি আছোঁ। প্ৰথমতে ভৰি দুখন খুলি দিছোঁ প্ৰথমতে। 3খন ভৰি আছে ভাই, আৰু ইয়াতে ভাই ভৰি 3খন আছে। তাৰপৰা এতিয়া লগকেইটা খুলি দিলে হ'ল, আৰু ভৰিখন খুলি দিলে পাৰি। লগকেইটা মাৰি দিব লাগিব, নহ'লে আৰু সোমাই যাব। লগকেইটা মাৰি দি আছোঁ। চাবৰে ইমান চৰা হয়। আৰু ইয়াতে এই লকটো খুলি দিয়ে, আৰু এইডাল অলপ চৰা হ'ব। চাবৰে বেছি চৰা নহয়, 3.5 ইঞ্চি হয়। আৰু ইয়াতে আৰু আপোনালোকে ভিডিঅ' কৰি এংকৰ কৰিব পাৰিব, আৰু ইয়াতে চাব পাৰে। আৰু ইয়াতে এইগিলাখান বস্তু আছে, আৰু আপোনালোকে যদি এইটো বস্তু এইটো বস্তু নেটটো অলপ খুলি দিয়ে, এনেকৈ ৰিল চিল বনাব পাৰিব। এনেকৈ কৰি দেখুৱাই দিছোঁ। তো চাব পাৰে, এনেকৈ আপোনালোকে ৰিল বনাব পাৰিব। তো দেখিব পাৰিছে ৰিল বনাব। আৰু আপোনালোকে যদি ভ্লগ চগ ভিডিঅ' চিডিঅ' বনাই, আৰু কমেডি ভিডিঅ', আৰু এইটো বস্তু এনেকৈ অলপ সলকাই দিলে হ'ল। আৰু এইটো তো দেখিব পাৰিছে। আপোনাক আৰু এটা বস্তু দেখুৱাই দি আছোঁ। মোবাইলটো ওচৰত কেমেৰা হয়, আৰু আপোনালোকে ইয়াতে বস্তু দেখিছে যে তাৰমানে ইয়াতে তাৰমানে এডজাষ্ট কৰা, আৰু তাৰমানে কোৱা কিমান বস্তুটো দেখুৱাব পাৰি ইয়াতে। আৰু ইয়াতে এনেকৈ হেণ্ডেল আছে, কেমেৰাটো এনেকৈ ষ্টেবিলাইজ কৰা। আৰু এডালে আছে অলপ সৰু টাইপত চাব পাৰি। ইয়াতে আপোনাৰ মোবাইল চোবাইল ফিটিং কৰিব পাৰে, ভিডিঅ' চিডিঅ' কৰিব পাৰিব। আৰু এডালৰ দাম বেছি নহয়, 337 টকা লৈছে। মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছোঁ, আপোনালোকে ল'ব পাৰে। চলি যায়। আৰু ইয়াতে এনে DSLRটো আপোনালোকৰ এনে লগৰ চিষ্টেম আছে, আৰু কিন্তু DSLR লোট ল'ব নোৱাৰে, কাৰণ বহুত বেছি পাতলা হয়, বেছি ওজন নহয় বস্তুটো। আপোনালোকে ল'ব পাৰে। আৰু গাইছ, আজি ভিডিঅ'টো এখান্তি ভিডিঅ'টো প্লিজ ভালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বাই বাই, জয় অসম, বাই বাই।